হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে ভাবি আছে যে মোহন, ঋষা চেত্ৰী, চুমকি কছাৰী আৰু ৰাকেশ কোনগৰাকীৰ হ'ব এইবাৰ বিয়া। বন্ধু-বান্ধৱীসকল, সকলোকে জনাওঁ যে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা ৰাকেশৰ আহি আছে এইবাৰ বিয়া। বন্ধু-বান্ধৱীসকল, ৰাকেশৰ বিয়াৰ তাৰিখ হৈছে অহা মাঘ মাহৰ 6 তাৰিখ আৰু জানুৱাৰীৰ 20 তাৰিখ। বন্ধু-বান্ধৱীসকল, ৰাকেশৰ হ'বলগীয়া পত্নীৰ নাম হৈছে অৰুণিমা হাজৰিকা। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি ৰাকেশৰ হ'বলগীয়া পত্নীক চাবলৈ বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰি জনাবচোন। নেক্সট ভিডিঅ'ত মই ৰাকেশৰ পত্নীৰ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম। আহচোন বন্ধু-বান্ধৱীসকল, ৰাকেশৰ বিয়াৰ চিঠিখন অকণমান ভালদৰে চাই লওঁ। লিখি ললো তোমার নাম, কোনে ওনে দেখা কয়ে কাখলে যাম। বন্ধু-বান্ধৱীসকল, আপুনি বাৰু ৰাকেশৰ অভিনয় চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ বাই।